নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। প্ৰথমে আজি এটা কথাৰ কাৰণে মই আহিছোঁ। ভাবিলোঁ এইটো মোৰ লগত ঘটিছে যেতিয়া শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত। কথাটো হ'ল কি যে মই এটা চেনেল খুলিছিলোঁ ইউটিউবত, আজি 5-6 দিনমান হৈছে। তাৰপিছত ভিডিঅ' মাত্ৰ 4টামান দিছোঁ। তাৰ ভিতৰত নীল আকাশ দাৰ গান দিছিলোঁ এটা। একো কোনো মই ব্লগত ব্লগছ লগত মানে ইউজ কৰা নহয়, মানে একদম সম্পূৰ্ণ মানে খালি গানটোৱে দিছোঁ, অনলি গানটো। তাৰপিছত দীপ্তেন্দ্ৰৰ চেংকন গানটো দিছিলোঁ, এনেকৈ দুটা নে 3টা গান দিছিলোঁ। তাৰপিছত সেই গানটো ভিডিঅ'টোত কপিৰাইট আহি গ'ল। এই যিটো নীলদাৰ গান দিছিলোঁ কোন হ'ব বুলি, নীলদা আৰু বৰ্ষা বৰা এনেকৈ গাইছে গানটো। যেতিয়া কপিৰাইট আহি গ'ল, গানটো আপলোড দিয়া এদিনৰ পিছতে কপিৰাইট ক্লেইম আহিল। তাৰপিছত মইতো বিৰাট চিন্তাত পৰি গ'লোঁ যে কি কৰিম এতিয়া। নতুনকৈ খুলিছোঁহে, কিবা এটা আশা লৈতো এই চেনেলটো খুলিছোঁ। তাৰপিছত মনটো বহুত বেয়া লাগিলে প্ৰথমে, তাৰপিছত কি কৰিম। তাৰপিছতে ইউটিউবতে চালোঁ যে এই কপিৰাইট ক্লেইম কিনো হয়, কেনেকৈ কি হয়, ৰিমুভ কেনেকৈ কৰে। আচলতে কপিৰাইট ক্লেইমটো আপোনাৰ চেনেলত একো ইম্পেক্ট নকৰে, একো ক্ষতি নহয় আপোনাৰ চেনেলৰ। আপোনাৰ যদি এনেকৈ থাকিব, কপিৰাইট ক্লেইম এইটো ৰিমুভ কৰিব পাৰি। আপুনি গুগল ক্ৰমত গৈ ইউটিউব ষ্টুডিঅ'ত গৈ এনেকৈ মই এটা ভিডিঅ' বনোৱা আছে, কপিৰাইট ক্লেইম কেনেকৈ ৰিমুভ কৰে সেইটো চাব। একদম ইজিলি ৰিমুভ কৰিব পাৰি, কোনো প্ৰব্লেমেই নাই, একো সমস্যাই নহয় কপিৰাইট ক্লেইমক লৈ। খালি অকণমান সাৱধান, ইমান বেছি আহিব নালাগে আৰু। কপিৰাইট ক্লেইম কাটচিট কোনোবা এটা বা দুটা ভিডিঅ'ত অহাটো বেলেগ কথা, কিন্তু যদি আপুনি ৰেগুলাৰ যদি একে বেছিকৈ আহি থাকে, তেতিয়াহ'লে চেনেলটো গ্ৰ' কৰাত বহুত প্ৰব্লেম হ'ব। চেনেলটো বহুত মানে গ্ৰ'টো বহুত দিন পিছতহে মানে হ'বগৈ, সেইকাৰণে অলপ সাৱধান হোৱাটো ভাল। তাৰপিছত কপিৰাইটটো মই উঠালোঁ, ৰিমুভ কৰিলোঁ। মানে যিটো গানত কপিৰাইট আহিছিলে সেই গানটো মই মিউট কৰি দিলোঁ, গানটো নাবাজে। এতিয়া বাকী যি নহওক, এতিয়া দি আছোঁ আৰু 4-5টামান দিলোঁ, এতিয়ালৈকে একো প্ৰব্লেম নাই। আৰু এতিয়াতো অহাৰ কোনো তেনেকুৱা চান্সেই নাই। তাৰপিছত সেই যিটো গানত কপিৰাইট আহিছিলে সেই গানটো মোৰ এটা ইণ্ট্ৰ' বনাইছিলোঁ মোৰ চেনেলৰ। ইণ্ট্ৰ'টোত বেকগ্ৰাউণ্ড মিউজিক হিচাপে মই সেই গানটো ইউজ কৰিছিলোঁ। তাৰপিছত সেই ইণ্ট্ৰ'টো লগাই পেলাই ভিডিঅ' এটা আপলোড কৰোঁতেও তাতো কপিৰাইট আহি গ'ল। সেইকণো অকণমান বাজিছিলে মাত্ৰ, সেইকণত। তাৰপিছত সেইকণো মিউট কৰি দিলোঁ। তো এনেকুৱা তো কপিৰাইট ক্লেইমটো ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। তো সেইকাৰণে জনালোঁ। যিসকলে জানেতো গম পায়, কিন্তু যিসকলে নাজানে সেইসকলৰ কাৰণে বহুত মানে অলপ উপকাৰ হ'ব। যে কপিৰাইট ক্লেইম অলপ সাৱধান হোৱাটো ভাল, যাতে কপিৰাইট ক্লেইমটো নাহে। বেছি আহিলে দিগদাৰ, কিন্তু এটা বা দুটা যদি এনেকৈ আহিছে কাটচিট, কেতিয়াবা আপোনাৰ চেনেলত একো ক্ষতি নহয়, এইটো টেনশ্যনে ল'ব নালাগে। আৰু ইজিলি আপুনি ৰিমুভ কৰিব পাৰিব। তো এইখিনি আৰু। তো চেনেলটো ভিডিঅ'টো যদি চাই অলপ হ'লেও যদি আপুনি উপকৃত হৈছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই। আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু অল নটিফিকেশ্যনত ক্লিক কৰি দিব, যাতে মোৰ আগলৈ আৰু মোৰ ভিডিঅ'বোৰ পাই থাকে। তো থেংক ইউ।